নমস্কাৰ বন্ধুসকল, মই ইন্দুমোহন ভৰালী আৰু আপোনালোকে চাই আছে আইবিটেক ইউটিউব চেনেল। আজি ভিডিঅ'টো মই ষ্টেট প্ৰ ছফ্টৱেৰটোৰ ওপৰত বনাইছোঁ। ভিডিঅ'টোত মই এটা ফ্ৰেম মডেল বনাইছোঁ। মডেলটো বনাবৰ কাৰণে মই ট্ৰান্সলেশ্যন ৰিপিট ইউজ কৰিছোঁ আৰু মই মডেলটোত ছাপোৰ্ট এছাইন কৰিছোঁ, প্ৰপাৰ্টি এছাইন কৰিছোঁ আৰু লোড এছাইন কৰিছোঁ। আহক আমি মডেলটো এবাৰ চাই লওঁ। এইটো হৈছে আমাৰ মডেলটো। এই ভাৰ্টিকেল লাইনবোৰ কলম আৰু হৰাইজেণ্টেল লাইনবোৰ বিম। ইয়াৰে এটা কলমৰ পৰা আনটো কলমৰ ডিষ্টেঞ্চ হৈছে 4 মিটাৰ আৰু কলম হাইটটো হৈছে 3 মিটাৰ। আহক এতিয়া মডেলটো বনাওঁ। নিউ প্ৰজেক্ট। আজি আমি প্লেনত কাম কৰিম। লেংথৰ ইউনিটটো আমি মিটাৰত ল'ম কাৰণ আমাৰ মডেলটো মিটাৰত আছে। ফ'ৰ্চৰ ইউনিট কিলোনিউটন। নেক্সট। অ'কে। এড বিম। ফিনিছ। এতিয়া এই গ্ৰাফখন চাই ল'ব। ইয়াতে স্পেচিংটো 1 মিটাৰ আছে নে নাই। এতিয়া ইয়াতে মোৰ 1 মিটাৰ স্পেচিং আছে, চ' মোৰ এডিট কৰিব প্ৰয়োজন নাই। কিন্তু আপোনালোকৰ যদি নাই তেতিয়া এডিটত গৈ এই স্পেচিংটো 1 মিটাৰ কৰি ল'ব। এক্স ডাইৰেকশ্যনত আৰু ৱাই ডাইৰেকশ্যনত দুইটাতে 1 মিটাৰ কৰি ল'ব। অ'কে কৰিব। এইটো 3 মিটাৰ লৈছোঁ মই। 3 মিটাৰ লৈছোঁ কিয় আমাৰ কলম হাইটটো 3 মিটাৰ আছিলে। এতিয়া মই এখন ক্ল'জ কৰি দিছোঁ। এইটো এটা কলম বনি গ'ল। ইয়াৰ ছাইডত আৰু 3টা কলম লাগে। তাৰ কাৰণে আমি কি কৰিম, এই কলমটো ট্ৰান্সলেশ্যন ৰিপিট কৰিম। ট্ৰান্সলেশ্যন ৰিপিট কৰিবৰ কাৰণে প্ৰথমে আমি কলমটো চিলেক্ট কৰিব লাগিব। কলমটো চিলেক্ট কৰিবৰ কাৰণে আমি বিম কাৰ্চাৰ ইউজ কৰিম। ষ্টেট প্ৰত কলম কাৰ্চাৰ বুলি একো কাৰ্চাৰ নাই। বিম কাৰ্চাৰ দিয়ে কলম বিম দুইটাকে চিলেক্ট কৰিব পাৰি। চ' আমি বিম কাৰ্চাৰ লৈ এইটো চিলেক্ট কৰিলোঁ। তাৰপিছত এইটো ট্ৰান্সলেশ্যন ৰিপিট কৰিম। এইটো ট্ৰান্সলেশ্যন ৰিপিট যদি আপোনালোকৰ স্ক্ৰীনত ওলোৱা নাই তেতিয়া জিঅ'মেট্ৰিত যাব, ট্ৰান্সলেশ্যন ৰিপিট। এতিয়া এই গ্ল'বেল ডাইৰেকশ্যনটো আমি এক্সত ৰাখিম কাৰণ আমাক এক্স ডাইৰেকশ্যনত আৰু 3টা কলম লাগে। নাম্বাৰছ অফ ষ্টেপ 3 হ'ব, আমাক আৰু 3টা কলম লাগে। ডিফল্ট ষ্টেপ স্পেচিং 4 হ'ব, আমাৰ স্পেচিং 4 মিটাৰ আছিলে। আমি লিংক ষ্টেপত ক্লিক কৰিম। লিংক ষ্টেপত ক্লিক কৰিলে এই বিম ইয়াতে এটা বিম বনিব। এই ছাইডৰ কলমটোলৈ কানেক্ট হৈ যাব, লিংক হৈ যাব। সেইটো কাৰণে লিংক ষ্টেপ কৰিম। লিংক ষ্টেপ কৰিলে ওপৰতো বিম এটা আহিব, তলৰ ফালেও বিম এটা আহিব। কিন্তু আমাক তলৰ ফালে বিম নালাগে, চ' আমি অপেন বেছটো ক্লিক কৰি ল'ম। তেতিয়া তলৰ ফালে বিম নাথাকে, অনলি ওপৰৰ ফালে থাকিব। অ'কে কৰি দিম। এইটো হৈ গ'ল। তলৰ ফালে বিম নাই, ওপৰৰ ফালে বিম আছে। এতিয়া এইটো ফ্ৰণ্ট ভিউত লৈ ল'ম। ফ্ৰণ্ট ভিউত লৈ ল'লোঁ। এতিয়া আমাক ইয়াৰ ওপৰত আৰু 2টা কলম লাগে। তাৰ কাৰণে আমি আকৌ ট্ৰান্সলেশ্যন ৰিপিট কৰিম। ট্ৰান্সলেশ্যন ৰিপিট কৰিবৰ কাৰণে আমি এই বিমটো ট্ৰান্সলেশ্যন ৰিপিট কৰিলেও হ'ব। ট্ৰান্সলেশ্যন ৰিপিট। এতিয়া ডাইৰেকশ্যনটো আমি ৱাই ডাইৰেকশ্যন দিম। আমি ওপৰৰ ফালে কলমকেইটা বনাম। চ' ৱাই ডাইৰেকশ্যন। নাম্বাৰছ অফ ষ্টেপ 2, আমাক 2টা কলম লাগে। ডিফল্ট ষ্টেপ স্পেচিং 3 মিটাৰ, আমাৰ কলমকেইটাৰ হাইট 3 মিটাৰ আছিলে। লিংক ষ্টেপত ক্লিক কৰিম, অ'কে কৰিম। এইটো মডেলটো বনি গ'ল। এতিয়া আমি এই কলমকেইটাত ছাপোৰ্ট দিম। ছাপোৰ্ট দিবৰ কাৰণে আমি মডেলিঙত যাম। জেনেৰেল, ছাপোৰ্ট ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট। আমি ফিক্স ছাপোৰ্ট দিম। এইটো ফিক্স ছাপোৰ্টত আছে। এড কৰি দিম। এইটো ইয়াত আহি গ'ল। ছাপোৰ্টটো আমি ক্লিক কৰি ল'ম। তাৰপিছতে আমি এই নোটকেইটা ক্লিক কৰিম। এইকেইটা আমাৰ নোটকেইটা চিলেক্ট হৈ গ'ল। এতিয়া এছাইন টু চিলেক্টেড নোটছ, এছাইন য়েছ। এইটো হৈ গ'ল। আমাৰ ছাপোৰ্টকেইটা দিয়া হৈ গ'ল। নেক্সট আমি প্ৰপাৰ্টি এছাইন কৰিম। প্ৰপাৰ্টি, এইটো প্ৰপাৰ্টি আছে ইয়াতে। প্ৰপাৰ্টিত গৈছোঁ। প্ৰপাৰ্টিত আমি বিম আৰু কলমকেইটাৰ ছাইজকেইটা দিম। বিম কলমৰ ছাইজ দিবৰ কাৰণে আমি ডিফাইনত যাব লাগিব। এইখন প্ৰপাৰ্টি এইখন টেবুলখন আহিব, তাত আমি ডিফাইনত যাম। ডিফাইনত গৈ আমি ছাপ'জ ৰেক্টেংগুলাৰ কলম বিম বনাম। এইটো ৰেক্টেংগুলাৰত যাম। আমি ছাপ'জ কলমটোৰ ছাইজ দিম 300 mm by 300 mm, চ' 0.3 মিটাৰ, 0.3 মিটাৰ। এইটো এড কৰি দিম। এড কৰি দিলে এইটো ইয়াত আহি গ'ল। নেক্সট আমি বিমটোৰ ছাইজটো দিম। বিমটো 400 mm by 300 mm, 0.4 by এইটো 300টো আছেই। আমি এই 4টো ৱাই ডিত দিছোঁ। ৱাই ডি মানে এইটো
ডেপ্থ অফ দা বিম আমি 400 mm দিছোঁ। তো এইটো এড কৰি দিম, এইটো ইয়াত আহি গ'ল। এতিয়া আমি এইকেইটা চাইজকেইটা ইয়াত আহি গ'ল, এই চাইজকেইটা আমি এছাইন কৰিব লাগিব। প্ৰথমে আমি কলমৰ চাইজটো এছাইন কৰিম। কলমৰ চাইজটো এছাইন কৰিবলৈ কাৰণে কলমটো আমি এই কলমৰ চাইজটো চিলেক্ট কৰি ল'ম। তাৰপিছতে এইকেইটা কলমটো এনেকৈ চিলেক্ট কৰিম, কণ্ট্ৰলটো দবাই ল'ব লাগিব এনেকৈ চিলেক্ট কৰিবলৈ হ'লে। এতিয়া চিলেক্ট কৰা আৰু এটা মেথড আছে, সেইটো মই দেখাই দিওঁ। চিলেক্ট, ইয়াত যাব বিমছ পেৰেলেল টু XYZ আছে। আমাক কোনটো ডাইৰেকশ্যনত লাগে? Y ডাইৰেকশ্যনত লাগে, কাৰণ আমাৰ কলমবোৰ ভাৰ্টিকেলি আছে। চ' Y, এই গোটেইকেইটা কলম চিলেক্ট হৈ গ'ল। এতিয়া এছাইন টু চিলেক্টেড বিমছ, এছাইন য়েছ। নেক্সট আমি এতিয়া বিমৰ চাইজটো এছাইন কৰিম। এইটো বিমৰ চাইজটো চিলেক্ট কৰি ল'লোঁ, চিলেক্টত গ'লোঁ, বিমছ পেৰেলেল টু X হ'ব, কাৰণ আমাৰ কলমকেইটা X ডাইৰেকশ্যনত আছে। এইকেইটা চিলেক্ট হৈ গ'ল। এতিয়া এছাইন টু চিলেক্টেড বিম, এছাইন য়েছ, এইটো আহি গ'ল। ইয়াতে আমি চাব পাৰোঁ এইকেইটা কলমৰ চাইজ, বিমৰ চাইজ। এইটো মই এতিয়া ক্ল'জ কৰি দিছোঁ। নেক্সট আমি লোড এছাইন কৰিম। লোড এছাইন কৰিবৰ কাৰণে লোডছ এণ্ড ডেফিনেশ্যনত যাম, লোড কেছ ডিটেইলছ ক্লিক কৰি পিনি এড কৰিব। ইয়াতে প্ৰাইমেৰী ৰাখিব, লোডিং টাইপ ডেড লোড দিছোঁ, এইটো মই শ্বৰ্ট ফৰ্মত DL লিখি দিছোঁ। এড, ইয়াতে DL ডেড লোড আহি গ'ল, এইটো ক্ল'জ কৰি দিম। ডেড লোডটো ক্লিক কৰিম, ডেড লোডটো ক্লিক কৰি এড কৰিম। ইয়াতে চেল্ফ ৱেট দিব লাগিব। চেল্ফ ৱেটটো সদায় ভাৰ্টিকেলি ডাউনৱাৰ্ড ডাইৰেকশ্যনত থাকে। ভাৰ্টিকেল হোৱাৰ কাৰণে ৱাইটো আহিলে ডাইৰেকশ্যন, আৰু ডাউনৱাৰ্ড হোৱাৰ কাৰণে -2 আহিলে, আৰু ফেক্টৰটো সদায় -1 থাকিব। এড কৰি দিম, এইটো ইয়াতে আহি গ'ল। তাৰপিছত ছাপোজ আমি বিমটোৰ ওপৰত কিবা এটা UDL দিম, ছাপোজ 3 kN/m UDL দিম। সেই UDLটো দিবৰ কাৰণে আমি মেম্বাৰ লোডত যাম, মেম্বাৰ লোড গৈ ইউনিফৰ্ম ফ'ৰ্চ, ইয়াতে আমি কি কৰিম? -3 দিম। -3 কিয়? -2 হৈছে ডাউনৱাৰ্ড ডাইৰেকশ্যনত থাকিব, চ' -3, আৰু ইয়াৰ ডাইৰেকশ্যনটো GY থাকিব, গ্ল'বেল Y। এড কৰি দিম, ক্ল'জ কৰিলোঁ। এইকেইটা আমাৰ ইয়াতে আহি গ'ল লোডকেইটা। এতিয়া এইকেইটা আমি এছাইন কৰিব লাগিব। চেল্ফ ৱেটটোক প্ৰথমে এছাইন কৰিম, তাৰ কাৰণে ক্লিক কৰি ল'লোঁ। এতিয়া এছাইন টু ভিউ কৰিম। এছাইন টু ভিউ মানে হৈছে এই যিটো ৱৰ্কিং স্পেচ আমাৰ ইয়াতে যিমানবোৰ মেম্বাৰ আছে চবতে এছাইন হৈ যাব। ত' আমাৰ কলম বিম চবৰে নিজৰ নিজৰ এটা চেল্ফ ৱেট থাকে, চ' আমি গোটেইখিনিতে দিব পাৰোঁ। চ' এইটো আমি এছাইন টু ভিউ কৰি দিব পাৰোঁ। আমি গোটেইখিনি চিলেক্ট কৰিও এছাইন টু চিলেক্টেড এলিমেণ্টছ কৰিব পাৰোঁ, কিন্তু ইয়াতে আমাৰ এছাইন টু ভিউ কৰি দিলে চিলেক্ট কৰাৰ কোনো প্ৰয়োজন নাই। চ' আমি এছাইন টু ভিউ কৰি দিছোঁ, এছাইন য়েছ। গোটেইখিনিতে এইটো এছাইন হৈ গৈছে, এই গোটেইখিনি চিলেক্ট হৈ গৈছে মানে গোটেইখিনিতে এছাইন আছে। নেক্সট এতিয়া আমি এই UDLটো বিমবোৰৰ ওপৰত দিম। তাৰ কাৰণে এইটো UDLটো ক্লিক কৰি ল'লোঁ, চিলেক্টত গ'লোঁ, বিমছ পেৰেলেল টু X, গোটেইকেইটা বিম চিলেক্ট হৈ গ'ল। তাৰপিছতে এতিয়া আমি এছাইন টু ভিউ নকৰোঁ, এছাইন টু চিলেক্টেড বিম, এছাইন য়েছ আহি গ'ল। এতিয়া আমি প্ৰিণ্ট এনালাইচিছ কৰিম। ন' প্ৰিণ্টতে ৰাখিম, এড কৰিম। এড কৰাৰ লগে লগে ইয়াত আহি গ'ল এইটো পাৰফৰ্ম এনালাইচিছ বুলি। ক্ল'জ। এনালাইচিছত যাম, ৰান এনালাইচিছ কৰিম, ছেভ। এইটো ইয়াতে দেখাই দিব, যদি আমাৰ ডিজাইনটোত কিবা ভুল হয় তেতিয়া ইয়াতে দেখাই দিব, এৰৰ্ছ দেখাই দিব, ৱাৰ্ণিংছ দেখাই দিব, নোটছ দেখাই দিব। এইটো আমাৰ একো নাই, এইটো আমি ভিউ আউটপুট ফাইল ক্লিক কৰি ডান কৰিম। আউটপুট ফাইলটো আহিব এতিয়া, এইটো হৈছে আউটপুট ফাইলটো। ইয়াতে কিমান জইন, কিমান মেম্বাৰ, কিমান ছাপোৰ্ট আছে এইবোৰ দেখাই দিয়ে, ডিগ্ৰী অফ ফ্ৰীডম এইবোৰ দেখাই দিয়ে। ত' এইটো আমি এতিয়ালৈকে কংক্ৰিট ডিজাইনটো কৰা নাই, চ' ইয়াতে কিমানডাল ৰেইনফৰ্চমেণ্ট লাগিব সেইবোৰ নোলায়, পিছত মই দেখাম সেইখিনি ওলাব। এতিয়া আমি বেলেগ এটা বস্তু চাই লওঁ আহক, এইটো ক্ল'জ কৰি দিছোঁ।
ইয়াতে এইটো দেখিছে নহয় পোষ্ট প্ৰচেছিং, ইয়াত ক্লিক কৰিব। ৰিজাল্ট ভিউ অপশ্যনছ, এনেবল অট'মেটিক স্কেলিং, মুড শ্বেপ, আৰু ইয়াতে কি কি বিমছ ৰিজাল্ট লাগে সেইখিনি আপোনালোকে দি দিব। সাপোজ এক্সিয়েল ফ'ৰ্চ, শ্বেয়াৰ ফ'ৰ্চ, বেণ্ডিং, টৰ্চন, ষ্ট্ৰেচ চব দি দিছোঁ। এপ্লাই, অ'কে, এইটো আহি গৈছে। এইটো বিমত আমি ক্লিক কৰিম। এইটো ডায়েগ্ৰামটো এনেকুৱা হ'ব ডায়েগ্ৰামটো। তাৰপিছতে আমি এইখিনি চাব পাৰোঁ। এইখিনি আমাৰ এক্সিয়েল ফ'ৰ্চটো, এইখিনি মেক্সিমাম বেণ্ডিং মুভমেণ্ট, শ্বেয়াৰ ফ'ৰ্চ, এইটো গোটেইখিনি ওলাই আছে। এক্সিয়েল ফ'ৰ্চটো লাগে, এতিয়া আমি ইয়াত ক্লিক কৰিম। এইটো হৈছে আমাৰ কলম 1 মেম্বাৰ, 1 নম্বৰ মেম্বাৰটো। ইয়াতে কিমান কি পৰিছে আমি দেখিম। এইটো পজিটিভ 51.66 কিলো নিউটন পৰিছে। এই 2 নম্বৰটো চালোঁ, এই বিমটোত। এইটোত পজিটিভত একো নাই, নিগেটিভত পৰিছে -0.843। এইবোৰ এনেকৈ গোটেইবোৰ চাব পাৰে। ইয়াতে যিমানটা মেম্বাৰ আছে গোটেইবোৰৰ আছে এইখিনি। এইটো মেক্সিমাম বেণ্ডিং মুভমেণ্টটো চাব পাৰে এনেকৈ। ইয়াতে ক্লিক কৰি দিলে মেম্বাৰটো দেখাই দিয়ে আমাৰ, কোনটো মেম্বাৰ লাগে আমাক। মেক্সিমাম শ্বেয়াৰ ফ'ৰ্চ, ইয়াতে চব এইবোৰ আহি যাব। তাৰপিছতে আমি ছিংগুলকৈ ইণ্ডিভিজুৱেল গ্ৰাফটো চাব পাৰোঁ। এতিয়া আমাৰ এইটো কলমৰ গ্ৰাফটো দেখাই আছে এইকেইটা। নেক্সট এইটো চাব বিচাৰিলে এইটো এনেকুৱা হৈছে, এইটো এনেকুৱা, চব আমি চাব পাৰোঁ। জাষ্ট মেম্বাৰটোত ক্লিক কৰি দিলেই হৈ যায়। বন্ধুসকল, এয়াই আছিলে আজিৰ ভিডিঅ'টো। ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক কৰিব, আৰু বুজি পাইছে নাই কমেণ্টত জনাব। এনেকৈয়ে আৰু ভিডিঅ' বনাবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।